Hello everyone and welcome back to my channel. আমি ইয়াৰ আগত ক্লাস 10 ৰ ভূগোলৰ প্ৰথম চেপ্টাৰটোৰ কিছু অংশ আমি ভালকৈ ডিসকাস কৰিছিলো তাৰ ইম্পৰ্টেন্ট পইণ্টছ বিলাক কি পইণ্টছ বিলাক ডিসকাস কৰিছিলো এন্ড এইটো সেকেন্ড পাৰ্ট সো সেকেন্ড পাৰ্টত আমি সাম এইখিনিৰ পৰা চাম যে সম্পদৰ অৰ্থ আৰু গুৰুত্ব এই পেজটোৰ ইয়াৰ পৰা আৰম্ভ কৰিম যে আমাৰ কি ইম্পৰ্টেন্ট ইয়াত পইণ্টছ আছে নোটছ কৰিব লগা মাৰ্ক কৰিব লগা তে চাই যোৱা প্ৰথম আহিল ইয়াৰ আৰম্ভণিতে এটা লাইন আছে যে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয় ইজি সেইবিলাক কিমান মনত ৰখা দৰকাৰ নাই ইয়াৰ পিছত এটা লাইন আছে যে প্ৰখ্যাত অৰ্থনীতিবিদ জিম্বাৰমানৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ দুটা গুণ লাগে কি গুণ লাগে এটা হল কাৰ্যকাৰিতা এটা উপকাৰিতা এই লাইনটো ইম্পৰ্টেন্ট সো মাৰ্ক ইট এটো মাৰ্ক কৰি থৈ দিয়া এটো সাবাই কোনে কৈছিল জিম্বাৰমানৰ মতে আৰু গুণ দুটা মনত ৰাখিবা কাৰ্যকাৰিতা আৰু উপকাৰিতা তাৰ তলত এটা আছে কি যে মানুহে সম্পদৰ লগত দুই ধৰণে জড়িত দুটা ধৰণে মানুহ সম্পদৰ লগত জড়িত ফাৰ্স্ট ওয়ান এজ এ প্ৰডিউসাৰ এন্ড সেকেন্ড ইজ এজ কনজিউমাৰ অৰ্থাৎ সম্পদৰ উৎপাদক আৰু সম্পদৰ উপভোক্তা হিচাপে মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত এই বস্তুটো মাৰ্ক কৰিব লগা ইয়াত দেন তলত এইপিনে বেছি ইম্পৰ্টেন্ট নাই তথাপিও মানৱ সম্পদ বা মানৱ সৃষ্ট সম্পদ বুলিলে কি বুজা এনে অলপমান পঢ়ি থলে হ'ল নেক্সট পেজত আমি চাম যে সম্পদ পৰিৱৰ্তনশীল এই বস্তুটো বহু ইম্পৰ্টেন্ট সম্পদ পৰিৱৰ্তনশীল এইটো মানে এনেকৈ দিব পাৰে যে সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা বা বুজাই লিখা এনেকৈ আহি যাব পাৰে সো সম্পদ পৰিৱৰ্তনশীল এই সম্পদ পৰিৱৰ্তনশীল ইয়াৰ পৰা এইখিনি গোটেই ইয়াৰ তলত যে আছে যে দামোদৰ নদীত প্ৰতিৰোধক হিচাপে গণ্য কৰা হৈছিল এইখিনিকে মানে ইম্পৰ্টেন্ট এইখিনি একদম ধুনীয়াকৈ পঢ়িব লাগে তাৰ ভিতৰত মই কম যে ইয়াত কি আছে যে নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে এই এটা প্ৰশ্ন আহিব পাৰে এনেবিলাক সামগ্ৰী যিবোৰে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে অৰ্থাৎ যিটো বস্তুৱে কোন মানুহৰ কি নকৰে উপকাৰো নকৰে বা অপকাৰো সাধন নকৰে তুমি কাৰোবাৰ উপকাৰো কৰা নাই অপকাৰো কৰা নাই অৰ্থাৎ তুমি কি হৈছা তুমি নিৰপেক্ষ হৈছা তুমি ধৰি লোৱা তোমাৰ কলেজত ইলেকশ্যন হৈছে এবিপি আছো এবিপি আৰু আছো সো তুমি কোনোফালে যোৱা নাই দেন তুমি নিৰপেক্ষ অৰ্থাৎ তুমি কি নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী হিচাপে আমি এইটো কেনেকৈ বুজিব পাৰিম সো উদাহৰণ ইয়াত আছে গ'ল আৰু ইয়াত আছে কি প্ৰতিৰোধক সামগ্ৰী বুলিলে কি বুজাবা প্ৰতিৰোধক কি প্ৰতিৰোধক কোনবিলাক যোনবিলাক কি যে যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰিব যিটো বস্তু মানুহৰ কি কৰিব অপকাৰ সাধন কৰিব সেইটো প্ৰতিৰোধক হিচাপে গণ্য কৰা হ'ব আৰু যে মই যিটো ক'লো সম্পদ পৰিৱৰ্তনশীল এইটোৰ পৰা বহুখিনি আহি যাব পাৰে সো তাৰ বাবে এইখিনি পঢ়ি আমি সম্পদ পৰিৱৰ্তনশীলৰ পৰা এই দামোদৰ নদীৰ যিটো উদাহৰণ আছে তালৈকে পঢ়িলে আমি সম্পদ পৰিৱৰ্তনশীল ওপৰত লাইনটোৰ ওপৰত দিয়া যিকোনো প্ৰশ্ন আমি পঢ়িব পাৰিম সো এইখিনি ইয়াৰ ইম্পৰ্টেন্ট আছিল আৰু আমি তলৰ পিনে আহো তলৰ পিনে এটা লাইন আছে কি যে সম্পত্তি বুলিলে কি বুজা কিন্তু ইয়াত আছে কি অৰ্থনৈতিক সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে অৰ্থাৎ আমি কি পাম কিবা এটা বস্তু ধৰি ললো মই কলমটোৰ কথা ক'লো কলমটোৰ কি আছে এটা বিনিময় মূল্য এটা আছে আমি যেতিয়া কিনিম তেতিয়া ইয়াৰ এটা বিনিময় মূল্য আমি পে কৰিব লাগে সো গতিকে ই এটা সম্পত্তি এটা আমাৰ বাবে সম্পত্তি গতিকে যিবিলাক অৰ্থনৈতিক সূত্ৰ অনুসৰি যিবিলাক বস্তুৰ কি আছে যে বিনিময় মূল্য আছে তাক আমি সম্পত্তি বুলি এই লাইনটো মাৰ্ক কৰি থম ইম্পৰ্টেন্ট লাইনটো সো তলৰ এই পিনে আৰু অলপ ইম্পৰ্টেন্ট আছে এইখিনি মানে ইম্পৰ্টেন্ট ইয়াত মানে জানিব লগা বহুখিনি আছে মানে ধৰি লওক কোনবিলাক বস্তু সম্পত্তিৰ ভিতৰত পৰে আৰু কোনবিলাক বস্তু সম্পদৰ ভিতৰত পৰে সূৰ্যৰ ৰশ্মি বায়ু পানী মৃত্তিকা নদী হৰ শিক্ষা সামাজিক অনুষ্ঠান এক্সেট্ৰা সম্পত্তিৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা নহয় এইখিনি কিয় অন্তৰ্ভুক্ত কৰা নহয় কাৰণ ইয়াৰে কিছুমান অপৰ্যাপ্ত মানে ইয়াৰ কিছুমান কি আছে অপৰ্যাপ্ত মানে বহুখিনি পৰিমাণে আছে আৰু ইয়াৰ কিছুমানৰ বজাৰ মূল্য নাই সো এই বস্তু এইখিনি আছিল নেক্সট এইটো পেজৰ সম্পদৰ ভাগ কি আছে এই চাপখন মনত ৰখাটো মষ্ট ইম্পৰ্টেণ্ট কাৰণ এই চাপখন মনত ৰাখিলে আমি বহুখিনি ইজি হৈ যাব সম্পদৰ ভাগবিলাক পঢ়িবলৈ সম্পদক মেইনলি চাৰিটা ভাগত ভাগ কৰা হ'ব সৃষ্টি অনুসৰি গঠন অনুসৰি উপলব্ধ বা স্থায়িত্ব অনুসৰি আৰু মালিকী স্বত্বক ভিত্তি কৰি ইয়াৰ প্ৰথমটোৰ কেইটা ভাগ আছে তিনিটা ভাগ সৃষ্টি প্ৰক্ৰিয়া অনুসৰি প্ৰাকৃতিক সম্পদ মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ এই তিনিটা তাৰপিছত গঠন অনুসৰি দুটা আছে জীৱীয় সম্পদ অজীৱীয় সম্পদ মানে নেক্সট বুজাই যাম বস্তুখিনি তাৰপিছত উপলব্ধ আৰু স্থায়িত্ব অনুসৰি এটা হ'ল নৱীকৰণযোগ্য সম্পদ আৰু আনটো হ'ল অনৱীকৰণযোগ্য সম্পদ তাৰপিছত মালিকী স্বত্বক ভিত্তি কৰি তিনিটা আছে ব্যক্তিগত সম্পদ জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ তো ইয়াৰ তলতে এইখিনি অলপ ইম্পৰ্টেণ্ট আছে যে উদাহৰণস্বৰূপে বজাৰ মূল্য থকা বিষ ৰাসায়নিক কীটনাশক দ্ৰব্য আদি সম্পত্তি কিন্তু সেইবোৰৰ সেৱন মানুহৰ বাবে অপকাৰী বা বিপদজনক সেয়ে এনেবোৰ সামগ্ৰী সম্পদ নহয় এইপিনে এটা বস্তু আহিব পাৰে যে কিছুমান কিছুমান বস্তু সম্পত্তি হয় কিন্তু সম্পদ নহয় কাৰণ কি বা উদাহৰণ দিয়া সেনেকুৱাকৈ আহিব পাৰে চ' তেতিয়া আমি এইখিনি কথা পঢ়িম তদুপৰিৰ পাই সম্পদ নহয় এইখিনি লৈ চ' এইখিনি গ'ল এই বস্তুটো এইখিনি আছিল আৰু তলৰ পিনে আমি চাব আৰু এইখিনি কিবা থাকিব পাৰে চ' সম্পদৰ শ্ৰেণী বিভাজন আৰু ব্যৱহাৰ ইয়াত সিমান এটা ইম্পৰ্টেঞ্চ নাই বাৰু তথাপি এনেই এবাৰ জাষ্ট কৰি থোৱা আৰু প্ৰাকৃতিক 1.4.1 এইখিনিত কি আছে প্ৰাকৃতিক মানৱ সৃষ্ট আৰু মানৱ সম্পদ একদম ইজি প্ৰাকৃতিক সম্পদ আমি জানো কি বোলে মই কোৱাৰ কোনো দৰকাৰ নাই তাৰপিছত আহিল মানৱ সৃষ্ট আমি জানো এইবিলাক ইজি এবাৰ আহিল এই বস্তুৰ কি জীৱীয় আৰু অজীৱীয় সম্পদ প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ আৰু যিবোৰ নিৰ্জীৱ সেইবোৰক অজীৱীয় সম্পদ মাৰ্ক কৰিব লগা লাইন এইটোৱে
আৰু এই জীৱীয় অজীৱীয় সম্পদৰ উদাহৰণকেইটা এনে অলপমান জাষ্ট মনত ৰাখিম। চ' মই পাৰ্ট 1টো এটা শ্বৰ্টত দিছোঁ, চ' লং ভিডিঅ' দিয়া নাছিলোঁ, গতিকে মই এইটো লং ভিডিঅ' দিলোঁ, ভিডিঅ'টো অলপ লং হয় আৰু ইয়াৰ পিছৰখিনি মই নেক্সট পাৰ্টত দিম, কাৰণ ভিডিঅ'টো বহু লং হৈ যায়, তোমালোকে বিৰক্তি পাবা। চ' তোমালোকে কিবা অপিনিয়ন থাকিলে জনাবা, কিবা অসুবিধা থাকিলে, কিবা ডাউটছ থাকিলে, আৰু যিকোনো ছাবজেক্টৰ ডাউটছ থাকিলে মোক সুধিব পাৰা, মই ছল্ভ কৰিম, মই ভিডিঅ' ইয়াত আপলোড কৰিম। আৰু শুনা, যদি তোমালোকৰ ৰেছপন্স ভাল হয়, যদি পেজটো গ্ৰ' হয়, দেন মই ভিজুৱেলি বস্তুবিলাক দেখুৱাম, মানে ডাইৰেক্ট এনেকুৱাই নহয়, তোমালোকৰ বুজি পোৱাৰ অৰ্থে মই ভিজুৱেলি বস্তুবিলাক দেখুৱাম ধুনীয়াকৈ। চ' এইটো তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে চাবা বস্তুবিলাক ভালকৈ পঢ়িবা।